दिनै 20 नं मथनगुरि बियाबनि हटापारायाव बिपिएफनि मावख'आव दाफुंदों सालबारि जिल्ला बिएसइउ कमिटि। बरपेटा रोडनि साखाथियाव थानाय बाक्सानि 20 नं मथनगुरि बियाबनि हटापारायाव सालबारि जिल्ला बिएसइउ कमिटिखौ दाफुंनाय जायो। बे हाबाफारियाव मिरु कमिटिनि माखासे दैदेनगिरिफ्रा बाहागो लानायाव हटापारा बिपिएफ मावख' गोजाम आफादखौ सिफायनानै गोदानै दाफामनाय जायो। 21 नं सालबारि बियाबनि एमसिएलए जय मुसाहारि, सालबारि जिल्ला बिपिएफनि नेहाथारि प्रबीण दास, मथनगुरि ब्लक कमिटिनि बिपिएफनि आफादगिरि अमर सिंह बसुमतारी आरो माखासे दैदेनगिरिफ्राबो बाहागो लादोंमोन। सालबारि जिल्ला बिएसइउ कमिटिनि आफादगिरि महरै दानसोरां ब्रह्म आरो नेहाथारि महरै नेरसोन रामसियारिखौ बिबान होनानै गासै 400 सोद्रोमाफोरखौ लाफानानै दाफुंनाय जायो। लोगोसेनो सालबारि जिल्ला बिएसइउनि कमिटिनि गोदानै बिबान मोननाय बिबानगिरिफ्रा समायखिराबो लानाय जायो। আজি আমি বিএসইউ আমি গঠন কৰি দিলোঁ বড়োলেণ্ড ষ্টুডেণ্ট ইউনিয়ন আগৰে পৰাই আছিলে। আজি আমি আকৌ নতুন পুৰণা কমিটি ডিজলভ কৰি পেলাই তেওঁলোকৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন শেষ হৈছে। এতিয়া আমি আকৌ আহি পেলাই নতুন কমিটি ফৰ্ম কৰিলোঁ। তো আজি হালবাৰী জিলা বিএসইউৰ প্ৰেচিডেণ্ট হিচাপে দানসোৰাং ব্ৰহ্ম ডাঙৰীয়াক প্ৰেচিডেণ্ট আৰু নেৰসন ৰামচিয়াৰীক জেনেৰেল ছেক্ৰেটাৰী হিচাপে লৈ আমি 24 জনীয়া আমি কমিটি গঠন কৰি দিলোঁ। আমি আশাবাদী আৰু যিখিনি ল'ৰাবিলাকক আজি ইয়াতে ষ্টুডেণ্ট ইউনিয়ন আমি গঠন কৰি দিলোঁ। যথেষ্ট তেওঁলোকে কোৱালিফাইড ল'ৰা, তেওঁলোকে আগ্ৰহীল সমাজৰ কাম কৰিবৰ কাৰণে। গতিকে বিপিএফ দলৰ উদ্যোগত তেওঁলোকে বিএসইউ হিচাপে আজি কাম কৰিবৰ কাৰণে আগুৱাই আহিছে। আমি আশাবাদী আগন্তুক দিনবোৰতো তেওঁলোকক লগত লৈ পেলাই আমি শক্তিশালী এখন সমাজ, শক্তিশালী এখন মানে অঞ্চল আৰু শক্তিশালী বিটিচি বিপিএফ দলৰ জৰিয়তে গঠন মানে হ'ব আৰু ছাত্ৰ ইউনিয়ন হিচাপে তেওঁলোকে আমাৰ লগত থাকি পেলাই কাম কৰি যাব। আগন্তুক দিনবোৰত আমি শক্তিশালী ৰূপে আমি সকলোকে পাম আৰু বিপিএফ দলে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰতো তেওঁলোকৰ শক্তিশালী ভূমিকা আমাৰ লগত থাকিব বুলি তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ। আজি বিটিচিত এখন অস্থিৰ চৰকাৰ চলি আছে বুলি আমি ক'ম। কাৰণ সুস্থিৰ চৰকাৰ বুলি আমি ক'ব নোৱাৰোঁ এই কাৰণেই যে তেওঁলোকে ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে ইলেকশ্যন আৰম্ভ কৰিছে। মাননীয় বিপিএফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰে এটা কথা বাৰে বাৰে আপোনালোকৰ জৰিয়তে কৈছে আৰু চুক্তিমতেও তেওঁ কৈছে যে 2003 চনৰ বিটিচি যিটো চুক্তি হৈছিলে তাতে স্পষ্ট লিখা আছে যে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল মানুহ আছে তেওঁলোকে বিটিচি বাকী। আৰু বৰ্তমান চৰকাৰে কৰে তেওঁলোকে যিটো বিটিআৰ চুক্তি কৰি লৈ পেলাই আহিছে, তেওঁলোকে সেই চুক্তিত কি লিখিছে লিখা নাই আপোনালোকে জানে। তেওঁলোকে আহি পেলাই বিটিচিত বসবাস কৰা মানুহখিনিক কিন্তু তেওঁলোকে উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে। আমি মাতৃ, আমি জানো তাত কিমান গৰ্ভৱতী মাতৃ আছে, তাত কিমান সৰু ল'ৰা ছোৱালী আছে, তাত কিমান বৃদ্ধ বয়সৰ মানুহ আছে। আজি তেওঁলোকে যিটো হাহাকাৰ পৰিস্থিতি কৰিছে, গতিকে এই চৰকাৰখন অস্থিৰ এটা চৰকাৰ আৰু আজিৰ যুৱ প্ৰজন্মই এক্সাম চলি থকা অৱস্থাতো উচ্ছেদ অভিযান চলিছে। গতিকে আজিৰ যুৱ প্ৰজন্মই কেতিয়াও তেওঁলোকৰ পৰা সুস্থিৰ মানসিকভাৱে নিজকে গঢ় লোৱাৰ কাৰণে তেওঁলোকে একো সুবিধা পোৱা নাই, যাৰ কাৰণে তেওঁলোকে দলে বলে বিএসইউৰ জৰিয়তে আমাৰ লগত কাম কৰিম বুলি আগুৱাই আহিছে। আজিৰ দিনত আমাতকৈ আপোনালোকে বেছি লক্ষ্য কৰিছে, কাৰণ আপোনালোকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত আপোনালোক জ্ঞাত। মাননীয় বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰৰ 17টা বছৰত তেওঁ যিমানখিনি কাম কৰিছে, তেওঁ যিমান স্কুল কলেজ দলং ৰাস্তা ঘাট ইত্যাদি কৰি যিমান মানে কাম কৰিছে, আজিৰ চৰকাৰখনে তেওঁলোকে মানুহক মানে এই শ্লোগানটো দি পেলাইয়ে তেওঁলোকে মানে পাৱাৰত আহিছিলে। তেওঁলোকে আহি পেলাই আজি কোনো এটা কাম তেওঁলোকে কৰা নাই বুলিয়ে এইটো আমাৰ কথা নহয়, যিহেতু আমি এতিয়া বিৰোধী দলৰ আসনত আছোঁ। এইটো ৰাইজৰ কথা, জনসাধাৰণৰ কথা। আজি প্ৰত্যেকজন ব্যক্তিয়ে অনুভৱ কৰিছে যে বৰ্তমান চৰকাৰখন হৈছে খোৱা লোৱাৰ চৰকাৰ, খোৱা লোৱাৰ চৰকাৰ। তেওঁলোকে কোনো এটা কাম সুস্থিৰভাৱে কৰিব পাৰিছে বুলি তেওঁলোকে ডাঠি আজিৰ দিনত ক'ব নোৱাৰে। যিখিনি কাম মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত বিপিএফ দলৰ জৰিয়তে চৰকাৰে কৰি গৈছিলে, সেইখিনি কামেই আজি বিটিচিত বদ্ধপৰিকৰ হিচাপে চিৰপৰিচিত। গতিকে এইখন চৰকাৰে 3টা বছৰত আজিলৈকে বোধহয় তেওঁলোকে অডিটটোই দিব পৰা নাই, মোৰ যিটো বিশ্বাস। কাৰণ তেওঁলোকে নাজানে গভৰ্ণমেণ্টৰ অডিট কেনেকুৱাকৈ চলে। তেওঁলোকে গভৰ্ণমেণ্টৰ অডিটটো এটা নন পলিটিকেল অৰ্গেনাইজেশ্যনৰ জৰিয়তে কৰাইছে।
ইয়াতেই আমি ধৰিব পাৰোঁ যে তেওঁলোকে যিমানবিলাক কাম কৰিছে কামৰ নামত যি টকা পইচা আহিছে তেওঁলোকে দুৰ্নীতি কৰাটো ফাইনেল, যাৰ কাৰণে তেওঁলোকে গভৰ্ণমেণ্টৰ জিডিৰ জৰিয়তে যিটো অডিট হয় এই অডিটটো আজিলৈকে দিব পৰা নাই। ইয়াতেই প্ৰতিপন্ন হয় যে এইখন চৰকাৰ একো যে কাম কৰিব পৰা নাই, ইয়াতে প্ৰতিপন্ন হয়। ক'ব গ'লেতো বহুত কথা ক'ব লাগে, কাৰণ আজি যিটো ৰোড টেক্স হৈ আছে, আজি যিটো বিভিন্ন ধৰণৰ মূল্য বৃদ্ধি হৈ আছে, ৰাইজৰ টকাৰে ৰাইজে চৰকাৰ চলাই পেলাই ৰাইজকে ৰামটাঙন দিছে। আমি দৈনন্দিন জীৱনত চাবোন কিনিছোঁ, চাৰ্ফ কিনিছোঁ, আমি তেল কিনিছোঁ, খাদ্যবস্তু কিনিছোঁ, চাউল কিনিছোঁ, ইত্যাদিৰ পৰা আমাৰ পৰাই টেক্স লৈছে। এইবিলাক আমাৰে পইচা, অথচ আমাৰ পৰা টকা লৈ পেলাই আমি বনাই দিয়া চৰকাৰে আজি আমাৰ ওপৰতে যি ৰামটাঙন মানে দিছে, এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। ৰাইজে কেতিয়া বুজিব এই সকলো কথা? সকলো ৰাইজে আজিলৈকে হয়তো বুজি পাইছে, কিন্তু এই ক্ষেত্ৰত ৰাইজে যেতিয়া পূৰ্ণ পৰ্যায়ভাৱে বুজি পাব তেতিয়া ইয়াৰ প্ৰত্যুত্তৰ সন্মুখত নিশ্চয় ৰাইজে দিব। दिनैनि दिनाव सालबारि डिस्ट्रिक्ट कमिटि BSAव गोदान बडि दादों। दा बे गोदान बडि दानायाव आंखौहाय प्रेसिडेन्ट हिसाबैहाय सेलेक्ट खालामनाय जादों। जोबोद गोजोननाय मोन्दों आरो बेफोरबायदिनो सिगाङावबो आङो बे जोंनि मथनगुरि ब्लकनि BSUनि आं प्रेसिडेन्टखामोन आरो अब्लाबो आङो जिखिनि खामानि मावनांगौमोन बे खामानिखौ मावबोबाय थाखादों आरो बेफोरबायदिनो जिहेतु आं आपग्रेड जालांबाय मोनसे माने ब्लकनिफ्राय डिस्ट्रिक्ट लेभेलसिम, स' आंनि रेसपन्सिबिलिटिसाबो थिग बेफोरबायदिनो बारायसिगोन। दा आङो दा जिखिनि डिमान्ड जेसेबां माने रेसपन्सिबिलिटि आंनाव फैगोन आं बेफोरखौ लानानै आङो खामानि मावनो थाखाय नाजागोन आरो जेसेबां जोंनि एम्स एन्ड अबजेक्टिभ्सआव जेसेबांखिनि माने खामानि मावनांगौ बेफोरखौबो आङो मावलांनो थाखाय आखायाव लादों। माबायदि दैदेनलांगोन नोंथांमोना? जेरै आं होनखांबाय कि जोंना माने BSUआवहाय माखासे एम्स एन्ड अबजेक्टिभ्स दङ। दा जोंनि एम्स एन्ड अबजेक्टिभ्स सिङाव थानाय माने माखासे खामानिफोर दङ। दा बेफोर खामानिफोरखौनो आङो मावलांनो थाखाय आखायाव लागोन। एज ए हल एक्जिकिउटिभ मेम्बार्सखौ जुदि लाजोबोबा एराउन्ड 40 मेम्बार्स। दा बेखौनो बुंगोन दे जे आं दिनैसो माने गिबि सेक्रेटारि बिबानाव लाजेनदों आरो जिहेतु दा जोङो बे BSUखौ दाफामबाय नालाय, जिहेतु जोङो दा मावनांगौ खामानिखौ जों दा हागौमानिखौ जों नाजालांबाय थासिगोन आरो। दिनैथ' जोंना बे BSUखौल'सो दाफामनाय जादों। आंनि मुङा नेरसोन रामसियारि। दा जों माबाथ'वाखै, मोजाङै फिक्स होथ'नो हायाखै टाइमखौ, जायखिजाया बे साननैसोनि उनावनो जों दाफामगोन आरोखि। बरपेटा रडनि मुरि बाजारनि बरपेटा पुलिस थानानि खोलाहा थानाय दाउला हटेलनि साखाथियाव गोदानै R&D मेडिकेल मुंनि गोदानै गंसे देहा फाहामसालि खुलिदों। बे देहा फाहामसालियाव गोबां बेमारफोरखौ नायनाय जागोन, जेरैहाय डायबिटिस, लोमजानाय साजानाय, आथिं आखाइ, मोदोमाव सानाय सुनाय, भां, गान्जा, डेन्ड्राइट, ड्राग्स बायदि फेग्रा मुवा लानाय, फेग्रा मुवा मोनाब्ला हमथानो हायै जानाय बायदि बायदि गोबां बेमारफोरखौ बे देहा फाहामसालियाव फाहामथाय होनाय जागोन। बे देहा फाहामसालियाव फाहामथाय होनो थाखाय गुवाहाटीनिफ्राय मोजां डक्टर फैगोन आरो बेयाव मुलिफोरखौ खम बेसेनावनो मोननो हागोन। R&D मेडिकेलाव फाहामथाय लाफैनो थाखाय गाहायनि जानबुं नाम्बाराव जगाजग खालामनो हागोन। जानबुं नाम्बारा जाबाय 8099 480 118।